1 ক পৰিৱেশৰ জৈৱিক উপাদান কেইটাৰ নাম লিখা। উত্তৰ উদ্ভিদ, প্ৰাণী, চৰাই-চিৰিকটি, কীট-পতংগ, অণুজীৱ আদি। শ নম্বৰ প্ৰশ্ন পেঙ্গুইন চৰাই গাৰ গঠন কেনেকুৱা? উত্তৰ পেঙ্গুইন চৰাই গাৰ গঠন দীঘলীয়া ডিম্বাকৃতিৰ দৰে হয়। ইয়াৰ গাটো সৰু সৰু পাখিৰে আৱৰা আৰু সৰু সৰু দুখন ডেউকা আছে। গ নম্বৰ প্ৰশ্ন হৈছে জলাহঞ্চল কাক বোলে? উত্তৰ সাধাৰণতে সাময়িকভাৱে বা স্থায়ীভাৱে জলমগ্ন হৈ থকা মাটিভাগেই হ'ল জলাহ অঞ্চল। ঘ নম্বৰ প্ৰশ্ন পৰিৱেশৰ অজৈৱিক উপাদানসমূহ কি কি? উত্তৰ বায়ু, পানী, নৈ, মাটি, জান-জুৰি, পৰ্বত, পাহাৰ ইত্যাদি। ঙ নম্বৰ প্ৰশ্ন হৈছে মানৱসৃষ্ট পৰিৱেশ বুলিলে কি বুজা? উত্তৰ প্ৰাকৃতিক পৰিৱেশৰ উপাদানসমূহৰ পৰা মানুহে নিজৰ প্ৰয়োজনীয় বিভিন্ন সামগ্ৰী তৈয়াৰ কৰি লয় আৰু ইয়াকে মানৱসৃষ্ট পৰিৱেশ বোলা হয়। উদাহৰণস্বৰূপে ঘৰ-দুৱাৰ, ৰাস্তা-ঘাট, দলং, উদ্যান, কীৰ্তিস্তম্ভ, মন্দিৰ ইত্যাদি। প্ৰথম প্ৰশ্ন হৈছে মৰুভূমিত কি কি প্ৰাণী আৰু উদ্ভিদ পোৱা যায়? এটাকৈ উদাহৰণ দিয়া। উত্তৰ মৰুভূমিত পোৱা প্ৰাণী হৈছে উট আৰু মৰুভূমিত পোৱা উদ্ভিদ হৈছে কেকটাছ। দ্বিতীয় পৰিৱেশত পোহৰৰ ভূমিকা কি? উত্তৰ পোহৰ হৈছে পৰিৱেশৰ এটা অজৈৱিক উপাদান। উদ্ভিদে খাদ্য প্ৰস্তুত কৰোঁতে ব্যৱহাৰ কৰা এটা মুখ্য উপাদান হ'ল সূৰ্যৰ পোহৰ। এই সূৰ্যৰ পোহৰক শক্তি হিচাপে ব্যৱহাৰ কৰা হয়। ইয়াক সৌৰ শক্তি বোলে। এই সৌৰ শক্তিক কয়লা, খাৰুৱা তেল, খৰি আদিৰ বিকল্প ইন্ধন হিচাপে ব্যৱহাৰ কৰিব পাৰি। ২ নম্বৰ খালী ঠাই পূৰ কৰা। ক দেশ আছে ইয়াত হ'ব উট মৰুভূমিৰ প্ৰধান প্ৰাণী। খ বগা ভালুক দেশ শব্দটো হ'ব মেৰু অঞ্চলত থাকে। গ তৃণভূমি অঞ্চল বৃহৎ এলেকা জুৰি দেশ ঘাঁহনি পোৱা যায়। ঘ মৰুভূমিত কেকটাছ জাতীয় উদ্ভিদ হয়। ঙ পোহৰ পৰিৱেশৰ এটা দেশ আছে শব্দটো হ'ব ইয়াত অজৈৱিক উপাদান। ইয়াৰ পিছত আছে তলৰ উক্তিসমূহ শুদ্ধ কৰি লিখা। ৩ নম্বৰ দিছে। ক মই ইয়াতে টিক মাৰ্ক দি দিছোঁ। বগা ভালুক, হৰিণা, জেব্ৰা মেৰু অঞ্চলৰ প্ৰাণী। ইয়াতে শুদ্ধ বাক্যটো হ'ব বগা ভালুক মেৰু অঞ্চলৰ প্ৰাণী। খ নম্বৰ চিল, বল্গা হৰিণ, ইয়াকৰ দীঘল আৰু শাখা-প্ৰশাখাযুক্ত শিং থাকে। ইয়াতে শুদ্ধ বাক্যটো হ'ব বল্গা হৰিণৰ দীঘল আৰু শাখা-প্ৰশাখাযুক্ত শিং থাকে। গ নম্বৰ জিৰাফ, সিংহ, বাঘ এবিধ তৃণভোজী প্ৰাণী। ইয়াতে গ নম্বৰ সম্পূৰ্ণ বাক্যটো হ'ব জিৰাফ এবিধ তৃণভোজী প্ৰাণী। ইয়াৰ পিছত ৪ নম্বৰ প্ৰশ্ন হৈছে চমুটোকা লিখা। জলাভূমি পানী আৰু মাটি এই দুই উপাদানেৰে প্ৰাকৃতিকভাৱে গঠিত পৰিৱেশ। আমাৰ চৌপাশে থকা জৈৱিক আৰু অজৈৱিক উপাদানেৰে জলাভূমিৰ সৃষ্টি হয়। ইয়াক আৰ্দ্ৰভূমি বুলিও কোৱা যায়। জলাভূমিত বিভিন্ন ধৰণৰ উদ্ভিদ, প্ৰাণী আৰু অণুজীৱ পোৱা যায়। অণুজীৱৰ চমুটোকা এনেধৰণে দিছোঁ। অণুজীৱ খালী চকুৰে দেখা নোপোৱা অতি ক্ষুদ্ৰ বেক্টেৰিয়া, ভাইৰাছ আদি জীৱসমূহক অণুজীৱ বোলা হয়। অণুজীৱবোৰ বায়ু, পানী আৰু মাটি আদি সকলোতে থাকে। কিছুমান অণুজীৱই মৃত উদ্ভিদ বা প্ৰাণীৰ পচন ঘটাই পচন সাৰ তৈয়াৰ কৰে। ইয়াৰ পিছত আছে চমুটোকা পানী হ'ল পৰিৱেশৰ এবিধ অতি প্ৰয়োজনীয় অজৈৱিক উপাদান। পৃথিৱীৰ মুঠ পানীৰ বেছিভাগেই হৈছে সাগৰ আৰু মহাসাগৰৰ। ইয়াৰ উপৰি হ্ৰদ, বিল-খাল, পুখুৰী, নদ-নদী, জান-জুৰি, ভূগৰ্ভৰ পানী আদি হ'ল পানীৰ একো-একোটা উৎস। পানীৰ অবিহনে কোনো জীৱই জীয়াই থাকিব নোৱাৰে। ইয়াৰ পিছৰ চমুটোকা হৈছে বায়ু। আমাৰ চাৰিওফালে বায়ুৱে আৱৰি আছে। বায়ু থকাৰ বাবেই আমাৰ পৃথিৱীখন উদ্ভিদ, প্ৰাণী আৰু মানুহৰ বসবাসৰ উপযোগী হৈছে। সেয়েহে বায়ু হ'ল পৰিৱেশৰ এটা গুৰুত্বপূৰ্ণ উপাদান। বায়ু কেইবাবিধো গেছৰ সমষ্টি। বায়ুত থকা অক্সিজেন গেছৰ সহায়ত আমি উশাহ লওঁ।